হেল্ল' মৰমৰ বন্ধু বান্ধৱীসকল, খুব এটা দীঘলীয়া যাত্ৰা। ঘৰৰ পৰা মই মাৰ্ঘেৰিটা, বৰ্তমান আছোঁ চামডাঙত। ঠাইডোখৰ খুব সুন্দৰ, সেই গতিকে ব্লগটো আজি ইয়াৰ পৰা আৰম্ভ কৰি দিছোঁ। বাইকত কি আনিছোঁ তাকে দেখুৱাম বুলি কিনে ঠাইডোখৰ খুব ভাল লাগিছে, সেয়েহে চাই থাকক বাৰু। দেখুৱাই আছোঁ আপোনালোকক কিনো বাইকত লৈ আহিছোঁ। চাওকচোন, তামোল পুলি লৈ আহিছোঁ ইয়াৰ বাইকত। এটা দুটা নহয়, 20টা তামোল পুলি লৈ আহিছোঁ আৰু গোটেই মাটি সোমাই আছে ইয়াত। কমচে কম 90 কেজি 1 কুইণ্টেলমান হৈ যাব। আৰু বেগখিনি চাওক না আপোনালোকে, ইয়াত আছে এইফালৰ দিকে 2টা আৰু এইটো এটা 3টা, তাৰপিছত আৰু আছে এইফালৰ দিকে এইটো এটা 4টা, 5টা, 6টা, এইটো এটা 7টা। এইখিনি হ'ল খেৰ। কি কাৰণে খেৰখিনি নিছোঁ, যিটো ঠাইত কাম কৰি আছোঁ মানে তাত হাঁহ কুকুৰা ধেৰ আছে। মইতো জানে আপোনালোকে, হাঁহ গঁৰাল এটা বনাই আছোঁ। যি কি নহওক বাৰু, ব্লগ এটা আপলোড কৰিছোঁ। যদি ভাল পায় আপোনালোকে এটা লাইক কৰিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব। গাটো খুব বিষালে আৰু ঠাইডোখৰ ভাল লাগিলে, সেয়েহে বহি থকা চলতে আপোনালোকৰ মাজত এটা ব্লগ আপলোড দিওঁ বুলি ভাবিছোঁ। আজিলৈ বুলি ইমানে আছিলে। অন্য এটা ব্লগৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বুলি বাই বাই।